ইমান গৰম পৰিছে বাহিৰলৈ ওলাব মন নোযোৱা হলো। মালিক কি কৰিছে? ইমান গৰম, কাপোৰটো খুলি দি লাগিছে, ইমান গৰম লাগিছে। এই ভেবেলা তই সঁচাকে কৈছো, বৰ বেয়া গৰম লাগিছে দেই। ক'বালৈ যোৱা প্লেন কৰিব লাগিব। আজি গজেনে ফোন কৰিলে কেলে বাৰু? ক গজেন ক। সেইদিনা তই মোক মাৰিছিলি নহয় চালা। আজি মই গেং লৈ আহিছো হা। একদম আছে যে আগৰ জেগা হলে আগত যোনডোখৰ যে আমাৰ দৰ নাছিলে যে সেইডোখৰলে একদম আছে দিয়া। বহুত বেয়া মাৰিম তোক চালা। গজেনো এবাৰ মাৰ খাই লাজ নাই, ক'তো মাৰ খাবলৈ মাতিছে। কি হ'ল ন মালিক, কি হ'ল? কোনে মাৰিব আপোনাক? আপোনাক হাত লগাই দেখাওক, আমি তাৰ হাত ভৰি ভাঙি পেলাম। চালা মনিৰামক কোনে মাৰিবলৈ ওলাইছে? বৈ সেইকেইটাক পিটুংগে বৈ। কোনে মাৰিব আপোনাক? ব'লক, মই আছো, মই থাকিলে টেনচন নাই। বল গেং লৈ আহিছে বোলে, বল কি কৰিব চাম। ৰ তই তাতে ৰ, মামি কৈ আছো ৰ। বল কি কৈ চাম তই লগংগে বল। চালা তহঁতে আজি নাবাচিবি, তহঁতে মোৰ পৰা চালা। কি কলি তই মোক মাৰিবি হা? তহঁতৰ চাৰিটাক মই অকলে মাৰিম হা। কেলে কৰি মাৰিব? আমিও মাৰিম, আমি এনেই আহিছো নেকি? আমাৰ হাতখন বহুত দিন খজুৱা আছে, মাৰো লাগি আছে, এইকেইটাকে পেটু আৰু মই হলে চাই থাকিব নোৱাৰো দেই। বৰ বেয়া মাৰিম এইকেইটাক। মালিক এইডালত লাগিব নোৱাৰা, বৰ ডাঙৰ দিছে নাই? কেনেকুৱা গীতা মই হলে পলাও দি ইয়াৰ পৰা। চালা তোক মাৰিছা এই চালা বুঢ়াটো বৰ খতৰা দেই। ইয়াক এনেকুৱা বুলি পোপাই নাছিলো মই। তহঁতি কেনি পলাইছ? তহঁতক মই এই কলা মাছটো বৰ ডেঞ্জাৰ দেই, বৰ বেয়াকে মোক কণীটোতে মাৰি দিলে। ইমান জোৰছে খাইছে লাগিব নোৱাৰো। মোক মাফ কৰি দে আৰু এটা গ'ল। মোৰ কঁকাল বিষালে মালিক মোক পলাও ইয়াৰ পৰা। বৰ খাতৰা মানুহ এইকেইটা লাগিব নাই নোৱাৰো। মই হলে ইয়াৰ পৰা পলাং দেই। চালা সেইটো লগো তোক পুৰাটোক মই আজি মাৰিয়ে পেলাম। মোক মাৰিবলৈ আহিছ তই ৰ। এইটো ল বুঢ়াটোৱে বৰ খাটাৰা গো মাৰি দেই। এই গোতে মই মৰিয়ে থাকিম বচা, মই ইয়াৰ পৰা পলোৱাই ভাল হ'ব। চালা তোক আজি মাৰিয়ে পেলাম। এইটো সঁচাকে মৰিয়ে থাকিলে নি? মৰিবলৈ দে, ইয়াতে এৰি পলাংগৈ আমি। চালা তই মোৰ লগৰকেইটাক মাৰিছ, তোক মাৰিয়ে পাম। মোক মাৰ, তই মাৰচোন কেনেকে মাৰ চাম। এইটো ল। এইকেইটা বৰ ডেঞ্জাৰ গো মাৰি দেই। গো মাৰি আমাৰ গোটেইকেইটাকে মাৰিয়ে পেলাব দেখোন। ইয়াৰ পৰা পলোৱাই ভাল হ'ব। এইটো মৰিলে পলা ইয়াৰ পৰা পলা। পলাংবই সোনকালে পলা, পুলিচ আহিলেও মই জেলত ভৰাই দিব। সোনকালে পলাও। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনটো অলত ছেট কৰি দিব আৰু ভিডিঅ'টো এটিকে লাইক কৰিব। ইয়াৰ যদি আৰু আগৰ ভাগটো চাব বিচাৰে আপুনি মোৰ চেনেলত পাই যাব, তাৰপৰা চাই কেনে এই ভাগটো চাব। তাৰপিছত আপোনালোকে খণ্ডটো ভালকৈ বুজি পাব। তেতিয়ালৈকে গুড বাই, ভালকৈ থাকিব, জয় অসম।